আজি ওলালোঁ সৰু পিকনিক এটা কৰিবলৈ। এইফালে যা যোগাৰবোৰ কৰিছোঁ, ভাবিছোঁ আজি পোলাও খাওঁ। তো এইফালে তৈয়াৰীবোৰ চলি আছে আৰু এইফালে চাউলখিনি থৈ দিয়া হৈছে। এইফালে বাইদেৱে বনাবলৈ আৰম্ভ কৰিছে আৰু কেৰাহী গৰম হ'লেই তাতে তেল দিয়া হৈছে। তাৰপিছত এয়া পিঁয়াজখিনি দি দিছে, তাৰপিছত অলপ লৰাই লৈছে। ইয়াতে দি দিলে গাজৰ আৰু বিনখিনি, তাতে ড্ৰাই ফ্ৰুটছখিনিও এড কৰি পিনে অলপ লৰাই মেলি নিমখ চেনি আৰু কি দিয়ে এইখিনি মিক্স কৰি লৈছে আৰু মই ইমান এটা নাজানো ভালকৈ। এতিয়া চাউলখিনি দি দিছে। এতিয়া চাউলখিনি দি মেলি অলপ দেৰি হেনো ভাজি পিনে তাৰপিছত এইখিনি কুকাৰত দি এটা চিটি মাৰিলে আমাৰ পোলাও ৰেডি হ'ব। এতিয়া বাইদেৱে পোলাওখিনি কুকাৰত দি দিছে আৰু এইফালে বনোৱা হৈছে চিকেন। এইখিনি চিকেনখিনিও বাইদেৱে বনাইছে আৰু এয়া আমি পথাৰলৈ লৈ আহিলোঁ। এয়া বাকি মেলি ল'লোঁ, খাবলৈ আৰম্ভ কৰিছোঁ। এয়াই আৰু আমাৰ মিনি পিকনিক। এইকেইটা পোৱালিকেইটা নাচিছে অলপ। হাঁহি থাকা। আৰু এটা কথা নহয়, মোৰ এনেকুৱা সৰু সৰু ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা, আৰু লগতে লাইক কমেণ্ট কৰিব নাপাহৰিব। হাঁহা হাঁহি থাকা। দাদিয়া চাওক। মুখখন কেলে লগাই আছ? চিকিমি অ বান্ধৱী মৰম কৰিব।